Hello dear kids. আজি আমি ভিডিওটিৰ জৰিয়তে পঢ়িম এটা নাৰ্সাৰী poem Mary had a little lamb. ঠিক আছে বলা আমি প্ৰথমে পঢ়ি লওঁ Mary had a little lamb. Mary had a little lamb. Its fleece was white as snow, and everywhere that Mary went, the lamb was sure to go. It followed her to school one day, which was against the rule. It made the children laugh and play to see a lamb at school. Okay? এতিয়া আমি এই poemটোৰ অসমীয়া ভাঙনি কৰিম ঠিক আছে তোমালোকে মন দি শুনি যাবা Mary had a little lamb. Mary হল এজনী সৰু ছোৱালী এজনী সৰু স্কুলীয়া ছোৱালী হয় আৰু তাইৰ কি আছিল Little lamb. Lamb মানে হল ভেড়া ছাগলীৰ পোৱালি ঠিক আছে তোমালোকে নিশ্চয় ছাগলী পোৱালি দেখিছা আমি সকলোৱে দেখিছো ছাগলী পোৱালিৰ আৰু বেলেগ প্ৰজাতি হল ভেড়া পোৱালি ভেড়াৰ পোৱালিটোক কি বুলি কোৱা হয় lamb বুলি কোৱা হয় ভেড়াটোক ইংৰাজীত sheep বুলি কোৱা হয় আৰু পোৱালিটোক lamb বুলি কোৱা হয় had Mary had মানে হল থকা বুজাইছে যিহেতু had হল এটা past tense গতিকে ইয়াত অতীততে আছিল বুলি বুজাইছে ঠিক আছে গতিকে মেৰিৰ কি আছিল এটা lamp আছিল কেনেকুৱা lamp আছিল a little সৰু ঠিক আছে মেৰিৰ এটা সৰু ভেড়া পোৱালি আছিল its fleece was white as snow আৰু সেই পোৱালিটোৰ fleece মানে সেই নোমবোৰৰ কথা কোৱা হৈছে was white মানে হল বগা আছিল as snow মানে হল বৰফ কেনেকুৱা ধৰণৰ আছিল কাৰ নিচিনা আছিল এই যি বৰফ আছে সেই বৰফৰ নিচিনা বগা আছিল কিবোৰ আছিল সেই নোমবোৰ fleece মানে হল নোমবোৰ and everywhere that Mary went আৰু everywhere জলৈ নাযাওক Mary জলৈ নাযায় ইফালে Mary জলৈ নাযায় the lamb was sure to go আৰু সেই লেম্পটো বা সেই ভেড়া পোৱালিটো was sure to go মেৰী যোনফালে যায় যেনিয়ে যায় সেই ভেড়া পোৱালিটো সেইফালে যায় অৰ্থাৎ মেৰীৰ পিছে পিছে ঘূৰি ফুৰে It followed her to school one day আৰু এদিন কি হল followed her তাৰ পাছে গুচি গল মেৰীৰ পাছে গুচি গল কলৈ গুচি গল to স্কুললৈ গুচি গল one day এদিন which was against the rule যিটো কথা was against বিৰোধী আছিলে against the rule তাৰ মানে সেই স্কুললৈ মেৰীৰ স্কুললৈ বা যাৰে স্কুল নহওক স্কুলবোৰলৈ কুকুৰ মেকুৰী বা ছাগলী যিয়ে নহওক সেইবোৰ লৈ যাব নোৱাৰি কিন্তু এদিন সেই মেৰীৰ লেম্প পোৱালিটো কলৈ গুচি গল মেৰীৰ পিছে স্কুললৈ গুচি গল It made the children laugh and play আৰু তাত কি হলগৈ It made the children মানে সেই সৰু ল'ৰা ছোৱালীখিনিৰ কথা কোৱা হৈছে বা ছাত্ৰ ছাত্ৰীখিনিৰ কথা কোৱা হৈছে laugh and play হাঁহিছিল আৰু তাৰ লগত খেলিছিল To see a lamb at school আৰু কি দেখি হাঁহিছিল সেই স্কুলত সেই লেম্প পোৱালিটো বা ভেড়া পোৱালিটো দেখি সকলো ল'ৰা ছোৱালীয়ে হাঁহিছিল আৰু তাৰ লগত খেলিছিল ঠিক আছে নিশ্চয় তোমালোকে বুজি পালা আৰু আগলৈও এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদিহে ভিডিঅ'টি চাই ভাল লাগিলে বা তোমালোকে কবিতাটো যদিহে বুজি পালা তেনেহলে লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈও এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা বুলি আশা কৰিছো